ক্ৰিকেট প্ৰেডিকশ্যনেই হওক নাইবা ক্ৰিকেট অপিনিয়নেই হওক এনেকুৱা ধৰণৰ এপবোৰ অসমত লিগেল নহয়। কিন্তু মই আজি তোমালোকক এই ভিডিঅ'টোৰ দ্বাৰা ক্ৰিকেট অপিনিয়ন কৰি কেনেকৈ আৰ্নিং কৰিব লাগে বা অসমত কেনেকৈ ক্ৰিকেট অপিনিয়ন কৰিব পাৰি এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোতে তোমালোকক মই ক'ম। তোমালোকে মই দিয়া লিংকৰ পৰা MPL নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পাছত আজি তোমালোকক এই ভিডিঅ'টোত ক'ম অনলি তোমালোকে ক্ৰিকেট অপিনিয়ন কেনেকৈ কৰিব লাগে। তোমালোকে স্ক্ৰীনত দেখিব পাৰি আছা ইয়াতে বিভিন্ন ধৰণৰ মেচ হৈ আছে। ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত টেষ্ট মেচ হৈ আছে। ইয়াতে তোমালোকে কি কৰিব লাগে, কোনটো টিম জিকিব, কোনটো টিম হাৰিব, কোনটো প্লেয়াৰে চেঞ্চুৰী মাৰিব, 50 মাৰিব, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনচাৰ দিব লাগে। যেনেকৈ তোমালোকে স্ক্ৰীনত দেখি আছা, ইণ্ডিয়া উইন দ্য মেচ ভাৰ্চেছ ইংলেণ্ড, মানে সুধিছে ইণ্ডিয়া মেচটো জিকিবনে ইংলেণ্ডৰ লগত। যদি জিকিব তেনেহ'লে য়েছ দিবা, যদি নিজিকে ন'। তোমালোকে অনলি য়েছ আৰু ন'ত এনচাৰ দিব লাগে। তোমালোকে যিয়ে ভাবা জিকিবনে হাৰিব, একদম চিম্পল এপ্লিকেশ্যন হয়, সকলোৱে পাৰিব। মই যেনেকৈ স্ক্ৰীনত দেখাই আছোঁ তেনেকৈ তোমালোকে খেলি যাবা। আৰু তোমালোকে যদি ক্ৰিকেট ফেণ্টাচি খেলিব বিচাৰা, মানে ড্ৰিম 11, মাই 11 চাৰ্কল এনেকুৱা ধৰণৰ এপ্লিকেশ্যন অসমত খেলিব বিচৰা, তেনেহ'লে মই পূৰা ষ্টেপ বাই ষ্টেপ বুজাই থোৱা আছে ভিডিঅ'ত। তোমালোকে সেই ভিডিঅ'ৰ লিংকটো কমেণ্ট বক্সত নাইবা ডেছক্ৰিপশ্যনত পাই যাবা। তাত গৈ তোমালোকে আৰামছে চাই ল'ব পাৰিবা। এতিয়া তোমালোকে ইয়াতে পইচা কেনেকৈ এড কৰিবা। পইচা এড কৰিবলৈ তোমালোকে এড কেছত ক্লিক কৰিবা। তোমালোকে যিমান টকা এড কৰিব বিচাৰা, মই তোমালোকক 10 টকা এটা এড কৰি দেখাই আছোঁ। তোমালোকে 10ত টাইপ কৰি পেলাই পে'ত ক্লিক কৰিবা। তোমালোকৰ গুগল পে', ফোনপে', পে'টিএম যিয়ে আছে তাৰ পৰা তোমালোকে আৰামছে 10 টকা এটা ইয়াতে ডিপ'জিট কৰি ক্ৰিকেট অপিনিয়ন কৰিব পাৰা।